নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু অন্য এটি ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এয়া বনাই চাবচোন এবাৰ। হয়তো বহুতে খাই পাইছে, কিন্তু যিসকলে বনাই খাই পোৱা নাই এবাৰ বনাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়। এয়া গোটেইখিনি ভালকৈ মই এনেকৈ পুৰি ল'লোঁ। এইখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু পেষ্ট বনাই ল'ব পাৰে। আৰু আলুটো মই বইল কৰি লৈছোঁ, বইল কৰি পুৰিছোঁ। আৰু এইখিনি মই 3জন মানুহৰ কাৰণে বনাইছোঁ। সেই জোখত পানী দিব লাগিব। উতলিব দিম। উতলি অহাত মাছ কেইপিচ দিম। নিমখ দিলোঁ। বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও সঁচাকৈ বহুত টেষ্টি হয়। যদি জলকীয়া মই যদি জলকীয়া ভাল পায়, জলকীয়া বেছিকৈ দিব। মই জালুক ব্যৱহাৰ কৰা নাই, কাৰণ জলকীয়া দিছোঁৱেই যিহেতুকে জালুক নাই দিয়া। জালুক দিব। ঢাকনি লগাই 20 মিনিটমান এনেকৈ বইল কৰিম। আৰু জোলখিনি যিমান লাগে, থুপথুপীয়াকৈ খাবলৈও ভাল আৰু এনেকৈ জোলকৈ খাবলৈও ভাল। অলপমান উতলিব দিলে মাছৰ সোৱাদটো বাঢ়িব, মাছখিনি খাবলৈ টেষ্টি লাগিব। ঢাকনি লগাই 20 মিনিটমান উতলিব দিম। মোৰ ল'ৰাই এনেকৈ জোলকৈ খাবলৈ ভাল পায়, কিন্তু থুপথুপীয়াকৈ খালেও ভাল লাগে। আমাৰ হৈ গ'ল। আলু বিলাহীখিনি যিমান পাৰোঁ ভাঙি দিছোঁ। শেষত 2টা নেমুৰ পাত দিম আৰু গেছটো অফ কৰি দিম। বনাই খাই চাব, কেনেকুৱা পায় কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।